সকলোলৈকে নমস্কাৰ। আজি যিহেতু কাতি বিহু বুলি ধুনীয়াকৈ ওলাই লৈছোঁ আৰু এয়া দেখিছেনে টিনাবাই কলপাত নাৰিকল সকলোবোৰ গোটাই লৈ তেওঁ প্ৰাৰ্থনা জেগাকণত কাতি বিহুৰ প্ৰস্তুতি চলাইছে। এয়া এনেদৰে তুলসী পুলি ৰুই কলপাত আনিছে, কল আপেলৰ পৰা আদি কৰি বুট মাহ পৰ্যন্ত টিনাবাই আমাৰ কাৰণে গোটাইছে। ঘৰৰ অভাৱ কিন্তু অকণো আমাক অনুভৱ কৰিবলৈ দিয়া নাই। তুলসী ভেটি লগোৱাৰ লগতে তাৰ লগত সকলো সামগ্ৰী তামোল পাণৰ পৰা আদি কৰি সকলো তেওঁ নিজৰ মতে কৰিছে। এয়া সকলোবোৰ বস্তু ইমান ধুনীয়াকৈ টিনাবাই সজাইছে, সঁচাকৈ অকণো অনুভৱেই হ'বলৈ দিয়া নাই যে ঘৰৰ পৰা ইমান দূৰত আছোঁ। বহুত বেছি ভাল লাগিছে আজি মনটো। আৰু এয়া তেওঁ চাকি জ্বলাইছে, তামোল পাণ আগ কৰিছে ভগৱানলৈ বুলি। সকলোৰে যাতে ভাল হওক, যিদৰে চাকি গছৰ পোহৰৰ দৰে সকলোৰে মন জীৱন পোহৰাই তোলক। এয়া আমি তিনিওজনী টিনাবাৰ ওচৰতে ভগৱানৰ ওচৰত সেৱা জনাইছোঁ আৰু প্ৰসাদ ল'বৰ বাবে ৰখি আছোঁ। টিনাবাই কিন্তু সকলোবোৰ পৰম্পৰা ৰক্ষা কৰিছে দেই, ধূনা দিয়াৰ পৰা আদি কৰি সকলোবোৰ পৰম্পৰা ৰক্ষা কৰিছে। এয়া আহি গ'ল আমাৰ মেইন ভকত, আমাৰ অকণমানি ভকত। তেওঁ চাকি জ্বলাইছে কাতি বিহু বুলি। ভগৱানে তাৰো মনৰ আশা পূৰণ কৰক আৰু সকলোৰে ভাল হওক, সেইটোৱে বিচাৰোঁ। আৰু শেষত মই নিজেই ধূপ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোৰে মংগল হওক, গোটেই পৃথিৱীখন যাতে ভালে থাকক, পৃথিৱীখনৰ প্ৰত্যেকজন ব্যক্তি প্ৰতিটো বস্তু জীৱ জন্তুৰ পৰা ধৰি সকলো যাতে ভালে থাকক, তাৰ বাবেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু সকলোলৈকে কাতি বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা মোৰ ফালৰ পৰা জ্ঞাপন কৰিলোঁ।